মই আহি আছোঁ নেক্সট ভিডিঅ'টোত আকৌ গান গাম আকৌ কথা পাতিম তেতিয়ালৈ শুনো আহক দীপজ্যোতি শৰ্মাৰ কথা আৰু কৃষ্ণ বৰাৰ আবৃত্তিৰে এটি ৰোমেণ্টিক কবিতা বৰপুখুৰীৰ পাৰৰ মৃদুৰ সমীৰ সেইটো প্ৰথম কথা বৰপুখুৰীৰ পাৰৰ মৃদুৰ সমীৰ তই ৰৈ যা শুনি যায় যাযাবৰী প্ৰকৃতিৰ কথা সমভাগী হৈ যা মোৰ অনুভূতিৰ সৈতে তই ৰৈ যা কিছু সময় কিছু পল দি যা প্ৰকৃত বন্ধুত্বৰ সময় আজি ভাদ মাহ কিমান চাই থাকিবি আৰু ভণ্ড প্ৰেমিকৰ নগ্ন প্ৰেম অলপ সময়ে অকলশৰীয়া প্ৰকৃতিক শিকাই যা প্ৰকৃত প্ৰেমৰ পৰিভাষা সমীৰ এই নিষ্ঠুৰ নিয়তিৰ বেদনা গভীৰ মই তোক সকলো কম কিন্তু তই উৰুৱাই নিদিবি মোৰ অনুভূতিবোৰ কোনো অচিনা লোকলৈ আজি মই উৰিব বিচাৰোঁ তোৰ কোমল সুবাসৰ মাজত আঁকিব বিচাৰোঁ জীয়া প্ৰেমৰ প্ৰতিচ্ছবি তোৰ মধুৰ সংগীত শুনি মোক লৈ যা কোনো অচিনা দেশলৈ ৰৈ আছোঁ বৰপুখুৰীৰ পাৰত দুপৰীয়া 12 বজাত